Hey guys, welcome back to my channel B Bora Hibahagor. আজি আপোনালোকক দেখাবলৈ গৈ আছো কোম্পানী বইলা কেনেকৈ পোৱা হয় বলক ভিডিওটো আৰম্ভ কৰোঁ। সো গাইস প্ৰথমে বাউন্ডাৰীটো নমোৱা আগত মানে ৰিংগিটা নবনোৱা আগত চূণটো পাৰি লোৱা হয়, চূণ ছেটোৱা হয়। যেহেতু আগত পোহাৰ কাৰণে হেৰি বীজাণু থাকি যাব পাৰেতো, সেইটো কাৰণে চূণটো মাৰি লোৱা হয়। আৰু তাৰ পিছত এনেকৈ ৰিং বলবোৰ বনোৱা হৈছে। যেহেতু পোৱালি থবৰ কাৰণে আমাৰ কোম্পানী ব্ৰইলাৰ হয়, প্ৰিমিয়াম কোম্পানী হয়, 2000 পোৱালি দিয়ে। সেইটো কাৰণে 5টা ৰিং বল বনোৱা হৈছে। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক, মই সকলো আপোনালোকক কৈ যাম। ৰিং বলকেইটা বনোৱাৰ পিছত ভুচিটো পৰা হয়, যিহেতু পোৱালিখিনিয়ে কষ্ট নাপাবলৈ ভুচিটো পোৱা হৈছে। আৰু ভুচিৰ ওপৰত এনেকৈ পেপাৰ পৰা হয়। পেপাৰ পৰা পিছত যিহেতু অলপ সময় পিছতে আহিয়ে যাব পোৱালি। গাইছ এতিয়া পোৱালি আহি গ'ল, এনেকেই পোৱালি অনা হয়। ভিডিঅ'টো চাই থাকক। এতিয়া পোৱালিবোৰ মেৰকেইটালৈ অনা হ'ল। অনা হোৱাৰ পিছত যিহেতু এতিয়া পানী খাবলৈ ঘূৰি ফুৰিছে, ডাইৰেক্ট পানীটো দি দিলেও নহ'ব, কুহুমীয়া গৰম পানী দিব লাগে। চ' পানীখিনি দিয়াৰ পিছত পানীখিনিৰ লগত চেনি গুলি দিয়া হয়। যিহেতু পোৱালিবোৰে মিঠা পালে বেছিকৈ খায় অলপ, আৰু দানা এনেকেই দিয়া হৈছে। ভিডিঅ'টো চাই থাকক। আৰু পানীৰ লগত পানৰ ৰসো গুলি খুৱাব পাৰে, তেতিয়া পোৱালিটো ভাল হয় অলপ। আৰু আমাৰ 2খন ফাৰ্ম আছে, 2খনৰ কাৰণে অনা হৈছে 2000 পোৱালি। আৰু একেখনতে এতিয়া বৰ্তমান ৰখা হৈছে সৰু কাৰণে। যেতিয়া 15-16 দিন হ'ব, তেতিয়া মানে ইখন ফাৰ্মলৈ লৈ যোৱা হ'ব। সেইটো কাৰণে এতিয়া ইয়াতে ৰখা হৈছে। সো গাইজ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই।